নমস্কাৰ, মোৰ নাম ৰাজেন টিমুং আৰু মই বৰ্তমান APHLC ট্ৰেজাৰাৰ। কাৰ্বি আংলঙত বহুত ডেভেলপ হৈছে বুলি BJP সকলে সিহঁতে কৈ থাকে আৰু ডেভেলপমেণ্ট নামত গোটেই কাৰ্বি আংলং পাহাৰীয়া জনগোষ্ঠীবিলাকৰ কাৰণে গোটেই মিছা কথা কৈ পেলাই আমাৰ যিটো নেকি ৰাস্তা পদূলি একেবাৰে অৱস্থা বেয়া হৈছে। মই যি ঠাইত এতিয়া থিয় হৈ আছোঁ সেইটো মানজাৱা নেশ্যনেল হাইৱে পৰা জাষ্ট 200 মিটাৰমান 200 মিটাৰ আঁতৰত মই এতিয়া থিয় হৈ আছোঁ আৰু ইয়াত একেবাৰে ৰাস্তা পদূলি নাই। এই ৰাস্তা দি হাজাৰ হাজাৰ ষ্টুডেণ্টবিলাকে স্কুল অহা যোৱা কৰে আৰু বৰষুণৰ সময়ত এতিয়া গাড়ীও যাব নোৱাৰে এনেকুৱা অৱস্থাত। আৰু ইয়াত কাৰ্বি আংলঙত অট'নমাছ কাউন্সিলবিলাকে 30 ডিপাৰ্টমেণ্টবিলাকে যিটো নেকি PWD ডিপাৰ্টমেণ্টবিলাকে অসম চৰকাৰৰ যিটো নেকি অসম চৰকাৰে আমাক কোটি কোটি টকা PWD ডিপাৰ্টমেণ্টক চেংচন কৰে, কিন্তু সেই টকাবোৰ ক'ত গ'ল? কোটি কোটি টকা অসম চৰকাৰে যিটো নেকি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে পঠোৱা টকা আজি আমাৰ ৰাস্তা পদূলি একো অৱস্থাত নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে কাৰ্বি আংলং ইজ এ বিকামিং এ ছুপাৰ ষ্টেট বুলি কৈছে, কিন্তু আমাৰ ৰাস্তা পদূলি চাওক, বোকা পানী গোটেই ইটো ৰাস্তা দিহে অহা যোৱা কৰে ইয়াত মানজা এৰিয়া। আৰু অলপ আগতে আমি শুনিব পাম যে ডক্টৰ তুলিৰাম ৰংহাং তেখেতে এইখিনি এৰিয়াবিলাকৰ কাৰণে এটা আশা দিছে যে বিদাসী ইংলেণ্ড যদি MLA জিকিলে এই ৰাস্তাটো গোটেই পকা কৰাব বুলি কৈছে, পকা ৰাস্তা হৈ যাব আৰু মাটি পতা বিনামূল্যে আপোনালোকক বিতৰণ কৰা হ'ব বুলি সিহঁতক আশা এটা দিছিল, কিন্তু এই সকলো মিছলীয়া। গতিকে মই সুধিব বিচাৰিছোঁ আমাৰ ইয়াত যিটো নেকি ৰাইজসকলৰ কাৰণে, আপোনালোকৰ ইয়াত বৰষুণ হ'লে অহা যোৱা বহুত কষ্ট হয় নহয় জানো? হয় ন? আপুনি এই কথাটো অলপ ক'ব নেকি? এই কষ্ট কথাটো মানে নিজে মানে ক'ব নোৱাৰা হৈ যায়, কাৰণ বৰষুণ আহিলে বোকা পানীতে আমি অহা যোৱা, গাড়ীৰ লগত নহয়, আমি খোজকাঢ়ি যাওঁতে আমি কষ্ট পাওঁ। বোকাত আঠা হৈ পেলাই ভৰিত উঠাবলৈ অলপ কষ্ট পায়। গতিকে আমি বহুত দিনৰ পৰা আমি অনুৰোধ কৰি আছিলে অট'নমাছ কাউন্সিলক যে আমাক ৰাস্তা বনাই দিবৰ কাৰণে। আমি প্ৰচেছনো কৰিছিলোঁ, মেমৰেণ্ডামো দিছিলোঁ, কিন্তু এই মেমৰেণ্ডাম দিয়াবি আমি এতিয়া ফল একো দেখা নাই। তাৰপিছতে তুলিৰাম ৰংহাং নিজে ইয়াত তেৰাং গাঁৱত আহি পেলাই তাত মিটিং সময়ত এই সময়ত নিজে কৈছে যে বিদাসী ইংলেণ্ড জয়যুক্ত কৰালে মানজাৰ পৰা নংটো দিছামালৈকে আপোনালোকে পকা ৰাস্তা আপোনালোকৰ কাৰণে বনাই দিম, এই ৰাস্তাটো বনাই দিম বুলি কৈছিলে। কিন্তু এতিয়া 2 বছৰমান হ'ল, এতিয়ালৈকে এই পকা ৰাস্তা নহয়, আমি খোজকাঢ়ি যাবৰ কাৰণেও কষ্ট পাই আছোঁ। সেইটোকে আমি গোটেই এই ৰাজ্যবিলাকৰ কাৰণে ক'ব বিচাৰিছোঁ যে কাউন্সিল, অট'নমাছ কাউন্সিল, এতিয়া কাউন্সিল টিম কাৰ্বি আংলংবিলাক আমাক দুখীয়া ৰাজ্যবিলাক কাৰণে বহুত ঠকাইছে। কাৰণ তেখেতে MLA ইলেকশ্যন সময়ত কৈছে যে কিছু ৰাস্তা বনাই দিম বুলি কৈছিলে, কিন্তু আজিলৈকে হোৱা নাই। কিন্তু আমি দেখিছোঁ যে তেখেতে আমাক ঠকাইছে বুলি আমি চব গম পাইছোঁ। তাৰপিছত তেখেতে কৈছে মানজা আৰু দিছামালৈকে আমি পতাও মাটি পতাও বনাই দিম বুলি কৈছে, কিন্তু এতিয়ালৈকে আমাক বনাই দিয়া নাই। আমি নিজে বনাবলৈ যোৱাকেইটাবিলাক কাৰণেও বনাই দিয়া নাই। অট'নমাছ কাউন্সিল নিজে আহি পেলাই বনাই দিয়া কথাটো বহুত দূৰৰ কথা, কিন্তু নিজে বনাবলৈ যাওঁতেও তেখেতৰ কাৰণে বনাই নিদিয়ে। মাটি পতা বনাব যাওঁতে মানে হেৰি কিবা হেৰি ফাইলবিলাক চব লুকাই থৈ দিয়ে, হয় নে নহয়? আমাৰ বহুতো এই গাঁৱৰ মানুহবিলাকৰ মাটি পতা ফাইলটো EM
হাতত আছে উম, কিন্তু এই ফাইলখিনি এতিয়ালৈকে আমাক চুই কৰি দিয়া নাই বহুত বছৰ হৈ গ'ল বহুত বছৰ হৈ গ'ল তেখেতে কৈছে মাটি পতাও মানে ফ্ৰীতে বনাই দিম বুলি কৈছিলে কিন্তু নিজে বনাবলৈ যাওঁতেও মানে আমাক বনাই দিয়া নাই কিন্তু ফাইলটো বনোৱা হৈছে কিন্তু তেখেতে চুহি দিয়া নাই এতিয়ালৈকে আৰু জল জীৱন মিছন ঘৰে ঘৰে একদম পুৰা পানী হ'ব লাগে কিন্তু কাৰ্বি আংলঙত মই এতিয়া অলপ পাছত দেখাম বোকা পানী মানুহবিলাকে এইটো কুঁৱা খান্দি পেলাই বোকা পানীয়ে খাই আছে সেইটো হ'ল ডেভেলপমেণ্ট নেকি মই আপোনালোকক সুধিব বিচাৰোঁ অসমবাসীৰ কাৰণে মই এইটো সুধিব বিচাৰোঁ PEC ডিপাৰ্টমেণ্টৰ পৰা যিটো নেকি জল জীৱন মিছন বিজেপিসকলে যিটো নেকি জল জীৱন মিছন যি চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো নেকি এইটো প্ৰকাশ কৰিছে কিন্তু আমাৰ কাৰ্বি আংলঙত আপোনালোকে দেখি পাব এই ভিডিঅ'টো চাই থাকক আমি আপলোড কৰি থাকিম কিছুমান ইমান কষ্ট পানী পথাৰৰ মাজত যিটো নেকি হেৰি পানী সেইটোৱে খাবলগীয়া হয় কুঁৱা পানী তাতে ঢেকুলিয়ে কিনি পাৰে ডিম পাৰে সেইবোৰ পানীহে খাবলগীয়া হয় সেইটো হৈছে নেকি ডেভেলপমেণ্টটো সেইকাৰণে বিজেপি যিটো নেকি ডেভেলপমেণ্ট বুলি কোৱাটো সেইটো মেচুলীয়া আৰু ৰাইজক এইটো ঠুকোৱা বাহিৰে একো নাই এই গতিকে আহক মই এতিয়া আপোনালোকক দেখাব যাম এই ৰাস্তাটো কিমান হাজাৰ হাজাৰ গাঁও আছে সেইফালে আৰু এই ৰাস্তা দিয়ে মানে স্কুল অহা যোৱা কৰে ল'ৰা ছোৱালী অথনি অলপ আগতে আমি শুনিব পাইছোঁ এই গতিকে অসম চৰকাৰক আমি আহ্বান কৰিছোঁ যে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিটো নেকি কোটি কোটি পঠোৱা টকাটো কি কৰি পেলালে ৰাস্তা পদূলি একো নাই আমাৰ ইয়াত CBIও নাহে সেইকাৰণে CBI যদি তদন্ত কৰিলে কিবা এটা হ'লেহেঁতেন কিন্তু একো নাই খাই আছে ঘৰ বনাই গোটেইখিনি টকাটো আমাক গোটেই পৰিয়ালটো আমাক দুখীয়া কৰি পেলালে সেইকাৰণে বহুত দুখৰ কথা আৰু ইয়াৰ ওপৰতে আমাক ইমান লাজত পেলাইছে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে কাৰ্বি আংলং ইজ এ বিকামিং এ ছুপাৰ ষ্টেট বুলি কৈছে এইটো হ'ল নেকি আমাৰ ছুপাৰ ষ্টেটটো চাওক আমাৰ এনেকুৱা অৱস্থা কৰাই পেলাই এইটোহে হ'ল নেকি ছুপাৰ ষ্টেট বহুতো আছে আৰু না পানী আছে না ভাল ৰাস্তা আছে বহুত কষ্ট হৈ পেলাই মানুহ এতিয়া গৰম দিনত এতিয়া চেকেচাক কৰিবলৈ জাগা নাই ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী স্কুল অহা যোৱা বহুত কষ্ট হৈছে সেইকাৰণে আমি ৰাইজক এইটো দেখাব বিচাৰিছোঁ যে বিজেপি ডেভেলপমেণ্ট হোৱাটো সেইটো মেচুলীয়া আৰু এই মেচুলীয়া কথাটো আমি সেইটো ক'ব নালাগে বিজেপিসকলে ধন্যবাদ